ভাজি খাম দে ঘৰত লৈ যাম মাছিহঁতৰ পৰা কি মহা বিৰাট সোৱাদ আছে বোলে আমি এইটো লৈছো মাহী আমাক কাটি দিছে খুব ধুনীয়া পৰিৱেশ অলপ অলপ মৃদু মৃদু বতাহ মাৰি আছে চাওক আমাৰ তাই খেলি আছে মাহতে हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰ আকৌ এটি নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি মাহীহঁতৰ ঘৰলৈ যাম সেইদিনা যে গৈছিলো মানাসত যে মাহীজনী আছে তালৈকে যাম তো এজনী পেহী আছে ঘৰতে পেহী মানে আজি নাযায় আমিয়ে যাম আমাৰ মাহঁতো আহিছে মাহঁতকো বোলো অলপ মানাসখন দেখুৱাই লৈ আহো আৰু এয়া ইফালে ইহঁতে ওলাইছে ওলাই ৰেডি হৈছে এফালে সৰু আইতাই মোক মাতি আছে তো আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পাব এয়া আহি আমি গাড়ীৰ পৰা নামিলো মাহীহঁতৰ ঘৰ পালো এয়া মাহী এয়া নামিলো এয়া আহি পাই বহিলো বহি এয়া চাহ বনালো চাহ বনাই চাহ খাব লৈছো মাহী এইটো ইয়াতে সৌৰৱে খাইছে চানচুমা বাহিৰত গ'ল ভাত পানী খাই এইবোৰে তাত চানচুমা বহি আছে এইটো মহা টিকু আৰু আপিটোৱে চাইকেলত এয়া সৌৰভ লগতে এয়া মাহী মা আৰু জেঠী গোটেইবিলাকে ক্লান্ত হৈ গৈছো দেই এইডাল বাথৌ মন্দিৰ চাও এইডাল সিজু গাছ কি কৈছে কিবা কবা বেছিকে খাইছে মানে বহুত ধুনীয়া হৈছে সোৱাদ হৈছে ভাত তৰকাৰী বহুতকে খালো কিন্তু অলপ জিৰণি লৈছো ধুনীয়াকে মহা কিবা কবা মহাক বোলে আমি ঠগাইছো ভাজি খাম দে ঘৰত লৈ যাম মাছিহঁতৰ পৰা কি মহা বিৰাট সোৱাদ আছে বোলে আমি এইটো লৈছো মাহী আমাক কাটি দিছে এয়া আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি হলো ঘৰলৈ মানে অলপ মানাসৰ গেটৰ পৰা আহো মানে মাহীহঁতক দেখুৱাই লৈ আহো লগতে এয়া নেমু টেঙা দিছে মাহীহঁতে আৰু কি ললো কঁঠাল ভাজি খাম আৰু এইফালে এয়া মাহী জেঠীহঁতো ৰেডি হৈছে টিকু পুলি এইটো মাহী এতিয়া যাম আৰু ঘৰলৈ চাই থাকক আপোনালোকে দেই মানাস পালো আৰু মানাসৰ চাহ বাগিচা এইখন কি ফাতেমা চাহ বাগিচা আমি মানাসৰ গেটখন পালো এইখন কিন্তু আমি এবাৰ ভিতৰতো সোমাব নোৱাৰিম ন এনেই জাষ্ট বাহিৰৰ পৰাই চাই গুচি যাওঁ আমি গাড়ীৰ পৰা নামিলো আমিতো মানাসৰ ভিতৰত নগলো আমি মানাসৰ ইয়াতে চাইডত যে আছে বেকি নদীটো আমি তালৈকে আহিছো ভাবিলো এতিয়া ইয়াতে একপি দুকপি ফটো উঠো আৰু ইয়াতে আবেলি আহিও ভাল লাগে খুব সুন্দৰ ভিউটো চাওকচোন সূৰ্যটোৰ ৰশ্মিটো কি ধুনীয়াকৈ পানীত পৰিছে পৰিৱেশ লগতে এইফালে লজ থাকিব পৰা ব্যৱস্থাও আছে আৰু আমাৰ ঘৰটো ওচৰতে আমি বাৰু লজত নাথাকোঁ খুব ধুনীয়া পৰিৱেশ অলপ অলপ মৃদু মৃদু বতাহ মাৰি আছে চাওক আমাৰ তাই খেলি আছে মাহতে চাওকচোন খুব ধুনীয়া ইয়াতে নদীৰ পাৰত ফটো উঠিলো মাহী আৰু এইটো সৌৰভ আৰু এইটো আমাৰ তাই পানীত নামিছে দেই আৰু টিকু এতিয়া উঠি অহা নাই পানীতে আছে আৰু লগতো আহি পেলাই মা আৰু জেঠীহঁত সেই তাতে আছে ইহঁতো চাওকচোন এতিয়াও পানী গছকাই হোৱা নাই এতিয়াও সেই তলতে আছে পানীৰ লগত খেলি আছে মই বাৰু পানীত নানামিলোঁ আমি পাৰতে আছোঁ গছৰ ডালত ময়ূৰ চৰাই বহি আছে চাওকচোন চৰাই আছে উৰিছে মানে সন্ধিয়া হৈছে যে এইকাৰণে ভালকে সেই কেপচাৰ কৰিব পৰা নাই জনী চাওক ময়ূৰ চৰাই পাখি খাই আছে তাতে আছে তাতে আৰু গছকেইডালত লৰি আছে এইমাত্ৰ ভাত পানী খাই উঠিলোঁ আৰু তাৰ পৰা আহি এনেকৈ ভিডিঅ'টো নবনালোঁ কাৰণ বহুত ভাগৰো লাগিছিল আহি আৰু গা পা ধুই ভাত পানী বনালোঁ খালোঁ খাই লৈ আৰু গোটেইবিলাকে ৰুমে ৰুমে শুবলৈ গ'ল আৰু ময়ো ইয়াতে বোলো বহি পেলাই ভাবিলোঁ ভিডিঅ'টি এণ্ডিং কৰোঁ
তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।